ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক সমাজ বিজ্ঞানৰ অৰ্থনীতি খণ্ডৰ পাঠ নম্বৰ 20 গ্ৰাহকৰ সজাগতা অধিকাৰ আৰু সুৰক্ষা পাঠটোৰ পৰা 4টা হোম এছাইনমেণ্ট প্ৰস্তুত কৰা হৈছে। তোমালোকে পাঠটো 2-3 বাৰ খৰচি মাৰি পঢ়িবা, তাৰ পাছত হোম এছাইনমেণ্ট কেইটা কৰিবলৈ সক্ষম হ'বা। হোম এছাইনমেণ্টৰ প্ৰথম প্ৰশ্নটো হৈছে গ্ৰাহক বা উপভোক্তা মানে কি? গ্ৰাহক বা উপভোক্তা কিদৰে দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে? এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ পাঠটোৰ প্ৰথম দফাতে আছে, যিয়ে নিজৰ প্ৰয়োজনীয় দ্ৰব্য বা সামগ্ৰী আৰু সেৱা বজাৰৰ পৰা ক্ৰয় কৰি উপভোগ কৰে তেওঁকেই আমি ক্ৰেতা বা গ্ৰাহক বুলি কওঁ আৰু অৰ্থনীতিৰ ভাষাত গ্ৰাহকজনক উপভোক্তা বুলি কোৱা হয়। উপভোক্তা বা গ্ৰাহক কিদৰে দেশৰ উন্নয়নৰ অংশীদাৰ হ'ব পাৰে? এইটোৰ উত্তৰ পাবলৈ হ'লে উৎপাদিত দ্ৰব্য আৰু সেৱা উপভোগ কৰি উপভোক্তা বা গ্ৰাহকে দেশৰ উন্নয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। দ্বিতীয়টো প্ৰশ্ন হৈছে ফাৰ্মাচিষ্টজনে বুকডুঙক ঔষধ বিক্ৰী কৰোঁতে কি প্ৰতাৰণাৰ আশ্ৰয় লৈছিল? ঔষধ খাই বুকডুঙৰ মাকৰ বেমাৰ ভাল হ'লনে? ফাৰ্মাচিষ্টজনে বুকডুঙক ঔষধ বিক্ৰী কৰোঁতে মিছা আৰু ম্যাদ উকলি যোৱা ঔষধ দি প্ৰতাৰণাৰ আশ্ৰয় লৈছিল। এই ম্যাদ উকলি যোৱা ঔষধ খাই বুকডুঙৰ মাকৰ বেমাৰ ভাল হোৱা নাছিল, বৰঞ্চ বেছিকৈহে বেমাৰ হ'বলৈ ধৰিলে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ এইধৰণে লিখিলে হ'ল। তোমালোকৰ 165 পৃষ্ঠাত আছে, তোমালোকে তাত এই দফাটো ভালকৈ পঢ়িবা, তেতিয়া উত্তৰখিনি বুজি পাবলৈ সক্ষম হ'বা।